everyone, welcome back to my channel. আজি মই জিমত আহিছিলোঁ কিন্তু আজি জিমত ৰেকৰ্ডিং কৰিব পৰা নাই কাৰণ ইয়াতে বহুত মানুহ আছিলে। গতিকে মোৰ এতিয়া অলপ কাম আছে ইয়াৰ পৰা বাহিৰে মই টিউশ্যন যাম। সেই টিউশ্যনটো কৰি এই ঘৰত আহিম আৰু ঘৰত অলপ কাম আছে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ মই টিউশ্যন কৰা ইয়াতে এতিয়া বৰ্তমান আহি পাইছোঁ। এতিয়া টিউশ্যনটো কৰিম আৰু তো গাইজ মোৰ টিউশ্যন কৰা হৈ গ'ল। এতিয়া মই ঘৰত আহিছোঁ। ঘৰত এতিয়া এই ফেন এখন বহুত লেতেৰা হৈছে, ফেনখন চাফা কৰিব লাগিব। ঠাণ্ডাৰ দিন গ'ল, এতিয়া গৰমৰ দিন আহিছে না, সেইকাৰণে মই ফেনখন চাফা কৰোঁ আৰু মানে গৰমটো পৰিছে। একবাৰ দেখাই দিছোঁ কিমান লেতেৰা হৈ আছে। এইখন ফেনখনৰ অৱস্থাটো দেখা পাইছে। এতিয়া মই চাফা কৰিব লাগিব ইয়াক, পূৰা খুলি মেলি কিনে তাক পূৰা একদম ধুম চাবোনেদি ধুই কিনে চাফা কৰি দিম আৰু মুচি দিম কাপোৰেদি। এইটো মোৰ অস্ত্ৰ, খাতাৰনাক হাথিয়াৰ। এইটোতে মই এতিয়া ফেন খুলিম। নলালি যদি এইটো এই পাখাখন এতিয়া আমি খুলিব লাগিব না। এই পাখাখন খুলিব লাগিলে এইটো বস্তু এনেকৈ ঘূৰাই দিব লাগিব। দি সপাটোহে পৰি ধুব লাগিব। আৰু এই বস্তুটো ধুনীয়া চুলি ধূলি বালি কিবা কিবি ঢেৰ বস্তু লাগি আছে। तो इसको ऐसे ऐसे कपड़े से हम लोग साफ करने वाले ही। তো গাইজ এইখন মোচা হৈ গ'ল। এতিয়া এইখিনি ধুব লাগিব। এইখিনিত কি আছে, পাখিকেইখন আছে আৰু এই খপা দুটা আছে আৰু জালখিনি। এইখন পূৰা ধোৱা হৈ গ'ল। কি ধুনীয়া একদম চাফা হৈ গৈছে, বগা হৈ গৈছে, দেখিছেনে? এতিয়া মানে ফেনখন ফিটিং কৰিব লাগিল আকৌ। তো ফিটিং কৰাৰ পিছত আপোনালোকে দেখা পাব কিটো মানে ভাল লগা হৈ যাব আৰু একদম। তো ফাইনেলি এইখন চাফা কৰা হৈ গ'ল। এতিয়া চাব পাৰে বহুত চাফা লাগিছে আৰু কি ধুনীয়া হাৱা আহিছে, একদম মস্ত ঠাণ্ডা হাৱা আহি আছে। আৰু মই পূৰা আৰামত মুখ চুখ মেলি কেনে হাৱা খাই আছোঁ। হাৱাটো মানুহে খায় নে লয়? এতিয়া ফেনখন ভাল কৰা মানে ভালেতো আছিলে, চাফা কৰাৰ পিছত বঢ়িয়াকৈ ঠাণ্ডা হাৱা খাই আছে, একদম মজা লাগি গৈছে। আজিৰ ব্লগটোত ইমানেই আছিল। আকৌ এবাৰ লগ পাম, বাই।